আপুনিও যদি কেতিয়াবা বেংগলোৰ যায় তেন্তে এটা কথা খুব সাৱধান হ'ব দেই। সাৱধান হ'ব তাৰ এই অটোৱালাবোৰৰ পৰা সাৱধান হ'ব। এই অটোৱালাবোৰ যেতিয়াই তাৰমানে কি বাহিৰৰ পৰা মানুহ অহা যেন পায় তেতিয়া তাৰমানে কি আপোনাক জোৰ জবৰদস্তি কৰি পেলাই মানে ক'ব যে বোলক মই থৈ আহিম, লাগিলে ভাড়াটো অলপ কমাই ল'ব। আৰু কেনেবাকৈ যদি আপুনি মান্তি হয় তেতিয়া তাৰ পিছত সিহঁতৰ খেলখন আৰম্ভ হয়। আমি যেতিয়া বেংগলোৰ গৈছিলোঁ তেতিয়া তাৰমানে আমাৰ লগতো তেনেকুৱা এটা ঘটনা এটা হৈছিলে। মানে কি হৈছিলে মই কৈ আছোঁ বাৰু। আমি জাষ্ট মেট্ৰ' ষ্টেচনৰ পৰা নামি হোটেললৈ যাম আৰু তাতে ৰখি আছোঁ। ডিষ্টেঞ্চ কিমান হ'ব, 4 পৰা 5 কিলোমিটাৰমান হ'ব। আৰু আচলতে কি হৈছিলে, সাউথ ইণ্ডিয়াৰ মানুহখিনি মানে খুব ভাল পালোঁতো, সেইটো কাৰণে সজাগো হৈ থকা নাই যে কোনোবাই ঠগিব পাৰে, সেইকাৰণেও হৈছে চাগে। আৰু ঘটনাটো হ'ল কি, যেতিয়া ৰৈ আছিলোঁ অটোৱালা এজন আহি পেলাই কৈ আছে, ছাৰ চলিয়ে কাহা জানা হে আপকো। তাৰপৰা মোৰ পৰা বেগটোও ল'লে। তাৰপিছত মই ক'লোঁ ভাড়া কিমান লাগিব, কি কথা। সি ক'লে 170 টকা দিলেই হ'ব। তাৰপৰা মই এনেই জাষ্ট ক'লোঁ যে 150 টকা হ'ব। সি ক'লে ঠিক হে চলিয়ে। আৰু বেগটো লগালগ মোৰ পৰা লৈ ল'লে। লৈ মেলি মই ক'লোঁ যে বেগটো নালাগে ল'ব। সি বোলে নাই ছাৰ চলিয়ে। তাৰপিছত গৈ আছোঁ, গৈ মেলি অটোত উঠিলোঁ। সি অটো ষ্টাৰ্ট কৰি মেলি আহিলে, আহি আমাক হোটেলত নমালে। তাৰপিছত এফালে বস্তুখিনি আছিলতো, মই বস্তুখিনি নমাই মেলি ছাইড কৰি মিছেছহঁতক ছাইড কৰাই দিলোঁ। মিছেছহঁতে মোৰ পৰা 4 পৰা 5 মিটাৰমান এনেকুৱা দূৰত মোৰ পিছফালে আছে। তাৰপৰা সি আহি থাকোঁতে মোক কৈ আছিলে যে सर मेरा UPI पेमेंट नहीं है, आपके पास कैश है ना। मैं बोलो हाँ ठीक है हो जाएगा कैश है। তাৰপিছত নামি যেতিয়া সি ভাড়াটো খুজিলে মোক 150 টকা ভাড়া, মই 500 টকা এটা দিলোঁ। সি প্ৰথমতে ক'লে যে মোৰ খোলা নাই। তাৰপৰা মই মিছেছৰ ফালে চালোঁ, চাই বোলে খোলা আছে। ক'লে অঁ আছে। তাৰপৰা অটোৱালাজন হঠাৎ মানে মোক ক'লে কি ছাৰ হে খোলা হে। মই দিলোঁ 500 টকাটো। 500 টকাটো দিয়াৰ পিছত সি মোক 350 টকা এটা ঘূৰাই দিলে আৰু 20 টকা খুজিলে। মই ক'লোঁ 20 টকা ঠিকেইতো আছে, 150 টকা ভাড়া আছিলে। সি ক'লে নহয় 170 টকা। মই ক'লোঁ ষ্টেচনত 150 টকাই কৈছিলে। সি ক'লে কিয়া ছাৰ 20 रुपये के लिए, এনেকুৱা টাইপ মানে সাউথ ইণ্ডিয়ান লেংগুৱেজ টাইপ হৈ যায়তো। তাৰপৰা মই ভাবিলোঁ 20 টকাৰ কাৰণে লাগি থকাতকৈ আৰু হ'ব মই দি দিওঁ, ঠিক আছে আপ ৰাখ লিজিয়ে। তাৰপিছত সি মই দিয়া 500 টকাৰ যিখন নোট আছিলে মানে সি মানে দুখন হাতেৰে তাৰমানে কি নখেৰে তাৰমানে কি অলপ টানি আছিলে। মই লক্ষ্য কৰিছোঁ যেতিয়া আৰু একো হেৰি কৰা নাই, মানে এনেই কিবা কৰি আছে কথা পতাৰ মাজতে। তাৰপৰা সি মোক ক'লে যে ছাৰ নোটখন ফটা আছে 500 টকাটো। মই ফটা আছে, ATMৰ পৰা ওলাই লৈ আহিছোঁ। চাওঁ অকণ ফটা জাষ্ট। নেই চলেগা ये आप मुझे दूसरा दीजिए। তাৰপৰা মই বেলেগ এটা 500 টকাৰ নোট দি দিলোঁ। 500 টকাৰ নোট দি পেলাই তাৰপিছত সি আৰু মোক কিবা কিবি কৈ আছে, তাৰমানে 20 रुपया के लिए आप लोग ऐसा करते हैं আৰু কিবা কিবি কৈ আছে আৰু মই মন কৰা নাই আৰু হোটেল যাব লাগে। তাৰপিছত আৰু এইবাৰ মই মানে তাক হ'ব বুলি কোৱাৰ আগতে সি মোক কয় বোলে ছাৰ মেডাম বুলা ৰহে আপকো। মানে মিছেছ পিছফালে থিয় হৈ আছিলে, 500 মিটাৰমান পিছফালে থিয় হৈ আছিলে। মই পিছফালে ঘূৰি চাওঁতে তাৰমানে মিছেছেও ক'লে কি, মানে মিছেছে মোক মাতা নাছিলে একচুৱেলি। তাৰপৰা মই ভাবিলোঁ নাই ইয়াৰে ভুল হৈছে চাগে। তাৰপৰা মই আগফালে ঘূৰি মেলি তাক ক'লোঁ আচ্ছা ঠিক হে আপ চলে যাইয়ে তো ফিৰ। তাৰপৰা সি মোক 20 টকাৰ নোট এটা দেখুৱালে। 20 টকাৰ নোট দেখুৱাই পেলাই ক'লে কিয়া ছাৰ বাকী ৰুপিয়া। মই বোলো কিয় 500 টকা দিলোঁ ন আপোনাক। আৰু একচুৱেলি মোৰ লগত চব 500 টকাই আছিলে, খুচুৰা পইচা 1 টকাও নাছিলে। সেইকাৰণে ময়ো কনফিউজন হৈ গ'লোঁ। কি কয় নেই আপুনি 20 रुपया দিয়া হে। তাৰপৰা মই বোলো হয় চাগে, ইয়াৰ লগত মানে কিবা কিবি তৰ্কাতৰ্কি কৰি থাকোঁতে চাগে মই চাগে 20 টকা দি পালোঁ নেকি।
ঠিক আছে মই 20 টকাটো ল'লোঁ তাৰ পৰা 20 টকাটো লৈ পেলাই আৰু 500 টকা ল'লোঁ আৰু 500 টকা লৈ মিলি তাক দিলোঁ তাৰপিছত সি 500 টকা পাই মিলি লগালগ গাড়ী ষ্টাৰ্ট দি পেলাই মানে সি গুচি আহিলে তাৰপিছত মিছেছে ক'লে এই হেৰি কি কয় 500 টকা নোটচোন কি দিয়ে আছে তিনিবাৰ দিলে মই ক'লোঁ প্ৰথমটোতো মোক ঘূৰাই দিলে তাৰপিছত আৰু দিলা মই ক'লোঁ সেইটো বোলে 20 টকাৰ নোট দিলোঁ বোলে নাইতো মইতো দেখা পাই আছোঁ 500 টকা মই বোলো নকলা যে কোৱাৰ আগতেচোন সি গুচিয়ে গ'ল আৰু যাওঁতে তাৰমানে কি সি আমাৰ ছাতি এটা আছিলে সেইটোও লৈ গুচি গ'ল মানে যেতিয়া পাতি আছিলোঁ কথা পাতি থাকোঁতে তাৰমানে কি ছাতিটো নমাব থাকি গ'ল তো এনেকুৱা ধৰণৰ ঘটনা ইয়াৰ পৰা বাচাৰ কাৰণে মই আপোনালোকক কৈ আছোঁ মানে যদি আপোনালোকে কেতিয়াবা বেংগলোৰ যায় তেতিয়াহ'লে ফাৰ্ষ্ট কথা হৈছে কি উবেৰ অটো পায় এইটো মই যাওঁতে আপোনাৰ গৈছিলোঁ কিন্তু কেৰেলাৰ পৰা আহোঁতে মোৰ এইটো ঘটনা হৈছিলে উবেৰ অটো আপুনি এপটো আপুনি বুক কৰক য'ত যাব তাতে আৰু আপোনাক যদি কোনোবা যদি উবেৰ অটোতকৈ ভাড়া বোলে কমাই দিব আধা দিব তথাপিও আপুনি নাযাব কাৰণ তাৰে অটোৱালাবোৰ খুব দাদাগিৰি টাইপ তাৰমানে লোকেল দাদা বুলি ক'ব পাৰে মানে চলে বলে কৌশলে মানে আপোনাৰ পৰা ল'বই আৰু যেনেকুৱাই হওক আৰু হয়তো বা সিদিনাখন মই যদি সচেতনো হ'লোঁ হয় তথাপিও মানে ধমকি চমকি দি হ'লেও ল'লে হয় নেকি তেনেকুৱা ধৰণৰ মোক তাৰে হোটেলৱালাই কৈছিলে আৰু ছেকেণ্ড কথা আপুনি যেতিয়া পইচা দিব যদি আপোনাক তাতে কোনোবাই যদি কয় যে মোৰ UPI পে'মেণ্ট নাই আপুনি কেতিয়াও নামানিব আৰু যদি কয় বোলে নাই আপুনি সেই অটোৱালা বা সেই টেক্সি ড্ৰাইভাৰজন আপুনি এভইড কৰক কাৰণ বেংগলোৰত এনেকুৱা এজন মানুহ নাই যিয়ে নেকি আপোনাৰ UPI পে'মেণ্ট আপোনাৰ ইউজ নকৰে আমি প্ৰথমবাৰ বেংগলোৰ যোৱাৰ কাৰণে হয়তোবা ঠগ খালোঁ কিন্তু আপুনি প্ৰথমবাৰ গ'লে যাতে ঠগ নাখায় তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে বেংগলোৰ গ'লে মানুহবোৰ সজাগ হয় আৰু ঠগ নাখায় ভিডিঅ'টোৰ পৰা কিবা যদি নতুন কথা জানিব পাৰিছে তেন্তে সাবস্ক্ৰাইব কৰিব আপোনাৰ এটা সাবস্ক্ৰাইবে মোক আগলৈ ভিডিঅ' বনোৱাত প্ৰেৰণা দিব ধন্যবাদ জয় আই অসম